হে বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিপুঞ্জয় বৰালৈ। আমি আজি যাম পাৰ্বতী পাহাৰ। ইয়াতে কমলাদা আছে। এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া বাজিল 5:42, প্ৰায় 23 কিলোমিটাৰ নে 23 নে কিমান 25 কিলোমিটাৰ অতিক্ৰম কৰিম আমি চাইকেল লৈ। গোবৰ্ধনৰ চক এইটো। পালোঁ বামুণীগাঁও। এই বামুণীগাঁও বজাৰ আজি ৰবিবাৰে। এই বামুণীগাঁৱৰ বজাৰ চাই লওক, একদম এনেকুৱা ভিউ। বেছি নাই, প্ৰায় 8 কিলোমিটাৰমান আছে না, 8 কিলোমিটাৰমান আছে। বাইদেউহঁতক দেখা পালোঁ, দাদা বাইদেউ তেওঁলোকো আহিছে। চমৰীয়া সত্ৰৰ বৰবিষ্ণু আটাৰ থান আহি পালোঁ এইটো। আমি এইফালে ভূটান সোমাই যাব লাগিব আৰু অলপ আছে যাই পাম বাৰু। আমি প্ৰায় 5:45 পৰা ৰাইড আৰম্ভ কৰিছিলোঁ। এতিয়া বাজিল 7টা বাজিল। এইখন দেখি যাব আপোনালোকে, সেইখনেই হ'ল পাৰ্বতী পাহাৰ। আমি তাতে যাই আছোঁ এতিয়া, চাই থাকক। চ' মেইন গেট আহি পালোঁ। ৰাস্তা অলপ বেয়া, সেইটো বেয়া একো নহয়। অৱশেষত আমি আহি পাই ধূপ চাতি কিনিও আৰু মন্দিৰত যাম। এতিয়া বলক চাই থাকক আপোনালোকে। এতিয়া আৰু যাম আৰু ওপৰত যাম। উঠি আছোঁ, পোৱা নাই। এতিয়া অলপ বহিম, ৰেষ্ট। আমি ৰেষ্ট ক'তো লোৱা নাই ন, ৰেষ্ট ক'তো লোৱা নাই। ইয়াতে বহিম যি নহ'লে যাব আছে। যোনে ধুৱাব আগি নিশা মোহনা কুলিৰ মাত, মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেগা। তো আহি পালোঁ এতিয়া আৰু ওপৰত যাব লাগিব। ওপৰত গ'লে পাই যাম আমি। পাই পেলাই অলপ ৰেষ্ট ল'লোঁ কমলা। আমি এতিয়া চাপি জ্বলাম, গৰম ভিজি।
ওপৰৰ পৰা এটা ভিউ দেখুৱাই আছোঁ, চাই লওক। যাওঁ আৰু বহুত সময় থাকিলোঁ ইয়াতে, প্ৰায় 9টা বাজিল, মন্দিৰৰ পৰা আহিলোঁ, একদম গৰম ধৰিছে। খাবৰ আহিলোঁ, অলপ গৰম মানে ঘুগুনি খাম। এই চাওক ৰুটি খাম, এই ৰুটি লৈছোঁ, এই খুৰীহঁতে বনাই দিলে, দেখাই যাওঁ, এইজনেও খাব দে আৰু। নগাঁও এখন দোকানত খাব আপোনালোকে, কম দামতে পায়, খুৰী যাওঁ, চ' এইখন ছবিখন আঁকিছে দাদা এটাই, পুলক নামৰ দাদা এটাই। দ্বিতীয়বাৰৰ বাবে আমি এটা ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ আমি আহিলোঁ ঘৰলৈ। নেক্সট ৰাইড আহি আছে অতি শীঘ্ৰে, আমাৰ ইনষ্টাগ্ৰাম ID তলত দিয়া হৈছে, চাই ল'ব। কমলা যাওঁ দিয়া, বাই, আজিলৈ এৰিছোঁ, ধন্যবাদ, জয় অসম।